हाय बंधुबान्धवসকল वेलकम জানাইছোঁ অলিমেডিচিন ইউটিউব চেনেললৈ মই ফজলুল হক। বন্ধুবান্ধৱসকল মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় কিন্তু প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল হেপাটন চিৰাপ। হেপাটন চিৰাপ আমি কি বেমাৰত আমি খাব পাৰোঁ বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ সাইড ইফেক্ট কি বা কি কম্পজিশ্যনে বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য আমি জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধৱসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বা নতুন ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। হেপাটন চিৰাপ, এই চিৰাপটো কোনটো কোম্পানী বনাইছে প্ৰথমে চাম। এইটো আসাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডে বনাইছে। আসাম কেমিকেল এণ্ড ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড এটা ভাল কোম্পানী হয় আৰু এইটো এটা গৌৰৱৰ বিষয়। আমাৰ অসমত কোম্পানী হয়, অসমত হয়, গুৱাহাটীত ইয়াৰ কোম্পানীটো হয় আৰু এই কোম্পানীটোৱে এই চিৰাপটো বনাইছে। এই চিৰাপটো কেৱল আমাৰ অসমতে নচলে, পূৰা অল ইণ্ডিয়াত এই চিৰাপটো অত্যন্ত ভাল ৰেছপন্স আৰু বিভিন্ন ঠাইত দেখা যায় বা বিভিন্ন ঠাইত ডক্টৰবিলাকে লিখি থাকে। এই চিৰাপটো অত্যন্ত ভাল কাম কৰে। এতিয়া আমি জানিম এই চিৰাপটো কি কম্পজিশ্যনে বনোৱা হৈছে। বন্ধুবান্ধৱীসকল ইয়াতে দুটা কম্পজিশ্যন দিয়া আছে, যে চৰ্বিটল এণ্ড ট্ৰাইকোলিন চাইট্ৰেট, অৰ্থাৎ চৰ্বিটল দিয়া আছে আৰু ট্ৰাইকোলিন চাইট্ৰেট দি এই চিৰাপটো বনোৱা হৈছে। এতিয়া আমি জানিম কিমান পৰিমাণৰ দিয়া আছে। ইয়াতে পাৰ 10 ml কণ্টেইনছত দিয়া আছে। ট্ৰাইকোলিন চাইট্ৰেট দিয়া আছে 0.55 গ্ৰাম আৰু চৰ্বিটল সলিউশ্যন দিয়া আছে 70%। এই অনুপাতে এই চিৰাপটো বনোৱা হৈছে। এই চিৰাপটো আৰু এটা গুৰুত্বপূৰ্ণ বস্তু যে এইটো চুগাৰ ফ্ৰী হয়। এইটো ডায়েবেটিছ পেচেণ্ট, অৰ্থাৎ যিবোৰ মানুহৰ চুগাৰৰ প্ৰব্লেম আছে সেইবোৰ পেচেণ্টে খাব পাৰে বা নৰ্মেল মানুহক খাব পাৰে, কোনো অসুবিধা নাই। যিবোৰ মানুহৰ ডায়েবেটিছ নাই সিহঁতেও খাব পাৰে বা ডায়েবেটিছ থকা পেচেণ্টক এই চিৰাপটো খাব পাৰে। এতিয়া আমি জানিম এই চিৰাপটো কোনবোৰ পেচেণ্টক দিব পাৰোঁ বা কি প্ৰব্লেম হ'লে আমি খাব পাৰোঁ বা কি বেমাৰৰ ক্ষেত্ৰত আমি দিব পাৰোঁ। বন্ধুবান্ধৱীসকল এই চিৰাপটো এটা লিভাৰৰ অত্যন্ত ভাল চিৰাপ হয়। লিভাৰৰ কাৰণে হয়। লিভাৰ কেয়াৰ হয়, লিভাৰ ভাল ৰখাৰ কাৰণে এই চিৰাপটো খোৱা হয়। বিশেষকৈ বিভিন্ন ধৰণৰ নিচাজাতীয় বস্তু খোৱাৰ ফলত, যেনে গুটকা, মদপান কৰাৰ ফলত বা গাঞ্জা খোৱাৰ ফলত, বিভিন্ন ধৰণৰ নিচাজাতীয় বস্তু খোৱাৰ ফলত মানুহৰ লিভাৰৰ প্ৰব্লেম দেখা দিয়ে বা লিভাৰৰ প্ৰব্লেম হোৱা দেখা দিয়ে বা কেতিয়াবা দেখা যায় অত্যন্ত মদপান কৰাৰ ফলত এলকহলিক ফেটি লিভাৰ হোৱা দেখা যায়। সেই ক্ষেত্ৰত এই চিৰাপটো অত্যন্ত ভাল কাম কৰে। এই চিৰাপটো আৰু এটা ভাল কাম কৰে, এইটো হ'ল যিবোৰ মানে খাব পৰা নাই, খাবলৈ ইচ্ছা যোৱা নাই বা কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, পায়খানাটো ক্লিয়াৰ নহয় বা কেতিয়াবা ডিচেণ্ট্ৰি হৈ থাকে, কেতিয়াবা পায়খানাটো ডাঠ হয় বা কেতিয়াবা ডাইজেষ্ট নহয়, হজম নহয়, সেই ক্ষেত্ৰতো এই লিভাৰৰ ঔষধটো খাব পাৰে, অৰ্থাৎ হেপাটন চিৰাপটো খাব পাৰে। এই যিহেতু ইয়াতে চৰ্বিটল দিয়া আছে, চৰ্বিটল আৰু ট্ৰাইকোলিন দিয়া আছে, গতিকে এইটো পায়খানাৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে। যিবোৰ মানুহৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে নিশ্চয় আপোনালোকে এই চিৰাপটো খাব পাৰে। এই চিৰাপটো যদি খায় তেনেহ'লে এইবোৰ প্ৰব্লেম, অৰ্থাৎ কনষ্টিপেশ্যনৰ প্ৰব্লেম, গেছৰ প্ৰব্লেম বা হজমৰ প্ৰব্লেম বা যিবোৰ মানুহে খাব পৰা নাই, খাবলৈ মন নাযায়, সেইবোৰৰ ক্ষেত্ৰত এই চিৰাপটো অত্যন্ত ভাল কাম কৰে। লগতে এলকহলিক ফেটি লিভাৰৰ কাৰণে অত্যন্ত ভাল চিৰাপ হয়। এই চিৰাপটো কিছুমান মানুহৰ নৰ্মেল ফেটি লিভাৰ এটা দেখা যায়, অৰ্থাৎ লিভাৰৰ মাজত তেল জমা হয় বা বিভিন্ন ধৰণৰ মাংসজাতীয় বস্তু বা তেলজাতীয় বস্তু খোৱাৰ ফলত লিভাৰত কেতিয়াবা তেল হয় বা মানুহবোৰৰ ওজন বাঢ়ি যোৱাৰ ফলত বা কেতিয়াবা মানুহ যিখিনি ওজন হ'ব লাগে তাতকৈ বেছি ওজন হোৱাৰ ফলত লিভাৰত ফেটি লিভাৰ হয়। সেই ক্ষেত্ৰতো এই চিৰাপটো খাব পাৰে, অৰ্থাৎ ফেটি লিভাৰৰ কাৰণে অত্যন্ত ভাল চিৰাপ। এই চিৰাপটো আৰু এটা বেমাৰত আপোনালোকে দিব পাৰে, যিবোৰ মানুহৰ মাজে মাজে জণ্ডিছৰ প্ৰব্লেম দেখা দিয়ে, অৰ্থাৎ জণ্ডিছৰ প্ৰব্লেম হৈয়ে থাকে বছৰত এবাৰ বা দুবাৰ, সেইবোৰ ক্ষেত্ৰতে এই হেপাটন চিৰাপটো আপোনালোকে দিব পাৰে। এই চিৰাপটো যদি খায় তেনেহ'লে জণ্ডিছৰ প্ৰব্লেমৰ পৰা অতি সোনকালে ভাল পায় বা জণ্ডিছৰ প্ৰব্লেম নাথাকে। গতিকে এই চিৰাপটো, হেপাটন চিৰাপটো লিভাৰৰ যিকোনো ধৰণৰ প্ৰব্লেম ক্ষেত্ৰত বা লিভাৰৰ ভাল ৰখাৰ ক্ষেত্ৰত বা লিভাৰৰ ইনফেকশ্যনৰ ক্ষেত্ৰত আপোনালোকে এই চিৰাপটো খাব পাৰে বা যিকোনো ধৰণৰ পেচেণ্টক দিব পাৰে। অৰ্থাৎ এই চিৰাপটো এক কথাত ক'ব গ'লে কমপ্লিট লিভাৰ কেয়াৰ, এইটো লিভাৰটো ভালে ৰাখে বা ইয়াক
লিভাৰটো কেয়াৰ কৰি ৰাখে। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো আমি কেনেদৰে খাম বা খোৱাৰ নিয়ম কি। এই চিৰাপটো সৰু ল'ৰা ছোৱালী খাব পাৰে। এইটো সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 5 ml পৰা 10 ml দিব পাৰি। দিনত 2 বাৰ অলপ পানীৰ মাজত বা অৰ্থাৎ আধা কাপ পানীৰ মাজত 5 ml বা 10 ml মিহলাই দিনত 2 বাৰ দিব খোৱাৰ আগত। আৰু এডাল্ট মানুহৰ ক্ষেত্ৰত, যিবোৰ মানুহৰ ডাঙৰ মানুহৰ ক্ষেত্ৰত এইটো 10 ml পৰা 10 ml কে দিনত 2 বাৰ দিব পাৰে খোৱাৰ আগত অলপ পানীৰ মাজত মিহলাই, তাৰপিছত আপুনি খাবলৈ দিব, খোৱাৰ আগত দিব। আৰু যিবোৰৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে, ডাঙৰ মানুহৰ যদি কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে বা পায়খানাৰ ডাঠ হয়, সেইবোৰ মানুহে 10 ml পৰা 20 ml লৈকে খাব পাৰে দিনত 2 বাৰ খোৱাৰ আগত পানীৰ লগত মিহলাই, অৰ্থাৎ 1 কাপ বা আধা কাপ পানীৰ লগত ধুনীয়াকৈ মিহলাই তাৰপিছত আপুনি খাব, ৰাতিপুৱা এবাৰ আৰু ৰাতি এবাৰ। আৰু যদি কনষ্টিপেশ্যনৰ প্ৰব্লেম নাই তেনেহ'লে 10 ml কে দিনত 2 বাৰ খাব। আৰু যদি কনষ্টিপেশ্যনৰ প্ৰব্লেম আছে 10 ml পৰা 20 ml লৈকে আপুনি খাব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটোৰ কিবা ছাইড ইফেক্ট আছে নেকি। বন্ধু বান্ধৱীসকল, এই চিৰাপটোৰ কোনো ধৰণৰ ছাইড ইফেক্ট দেখা নাযায়। কিন্তু যদি এই চিৰাপটো আপুনি খোৱাৰ পিছত আপুনি ডিচেণ্ট্ৰি প্ৰব্লেম দেখা পায় বা বমি ভাৱ হয় বা এলাৰ্জেটিক কিবা প্ৰব্লেম পায় বা পেটটো ফুলি যায়, এনেকুৱা যদি প্ৰব্লেম পায় তেনেহ'লে আপুনি নিশ্চয় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত চিৰাপটো খাব। বন্ধু বান্ধৱীসকল, এনেও যিকোনো ধৰণৰ ঔষধ খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে। ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ এই চিৰাপটো নাখাব। ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি খাব। বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম এই চিৰাপটো আমি কিমান দামত পাম। এই চিৰাপটো 200 ml আহে, 200 আহে, প্লাষ্টিকৰ বটলত আহে। এইটো 102 টকা 49 পইচা, অৰ্থাৎ 102 rupees 49 পইচাত আপুনি এই চিৰাপটো পাব। 102 টকা 49 পইচাত এই চিৰাপটো আপুনি পাই যাব। গতিকে এই চিৰাপটো অনলাইন অফলাইন দুটা মাৰ্কেটত আছে। আপোনাৰ যাৰ যেনেকুৱা সুবিধা নিশ্চয় আপোনালোকে ল'ব পাৰে। বন্ধু বান্ধৱীসকল, এইখিনিকৈ আজিৰ ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ। হেপাটন চিৰাপৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিকৈ আজিৰ ভিডিঅ'খন মই শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।